বন্ধুসকল আমাৰ লগত আছে শিৱসাগৰ সদৰ থানাৰ ছেকেণ্ড অফিচাৰ ৰাজীৱ আহমেদ ছাৰ আছে ছাৰ স্বাগতম জনাইছোঁ চেনেললৈ প্ৰথমতে সুধিব বিচাৰোঁ যে আজি ধৰি লওক আজি ৰাতি যেতিয়া 10টা বাজি যায় বা 11টা বাজি যায় কিন্তু হঠাতে যেতিয়া বাইক এখন পূৰা বহুত এক্সিলাৰেশ্যন কৰি পিনি ফুটাই পিনি যায় বা কিছুমানৰ ধৰি লওক হাৰ্টৰ প্ৰব্লেম থাকিব পাৰে কিছুমান ধৰি লওক নতুনকৈ কেঁচুৱা ঘৰলৈ আনিব পাৰে নিউবৰ্ণ বেবী তো তেনে ক্ষেত্ৰত তেনেকুৱা চাউণ্ডবোৰ সুধিলে অলপ ভয় খাব পাৰে তো তেনেকুৱা ক্ষেত্ৰত মানে প্ৰশাসনে কেনেকুৱা ব্যৱস্থা লয় ব্যৱস্থা মানে চাওক এইটো একচুৱেলি কথাটো আমি একেবাৰে আৰম্ভণি প্ৰথমত কৰিব লাগিব যিকোনো মানুহক চাওক আপুনি এজন মেচিয়ৰ্ড পাৰ্চন ন আপোনাৰ নিজৰ ডিচিশ্যন আছে কিন্তু কেটিএম বাইক যিবিলাকে চলায় বা বাইক যিসকলে চলায় তেওঁ মেচিয়ৰ বা ইমেচিয়ৰ হ'ব পাৰে কাৰণ কেলৈ আমি মেচিয়ৰ বুলি ক'লে 18 বছৰ ওপৰ ল'ৰা ছোৱালীবিলাকক বুজা পাওঁ তেওঁলোকক আপুনি যদি মৰমত কিবা এটা কয় তেতিয়াহ'লে তেওঁলোকে বুজি পাব কিন্তু মেক্সিমাম আমাৰ যিবিলাকে বাইক চলোৱা দেখোঁ তেওঁলোকক মই বিল' 18 ইয়াৰ্ছৰ বেছি ল'ৰা ছোৱালী পাওঁ আৰু তেওঁলোকৰ নিজৰ ডিচিশ্যন একো বুজি নাপায় তেওঁলোকে যিটো ভাল দেখে তাকে কৰে গতিকে এই ক্ষেত্ৰত আচলতে তেওঁলোকৰ সন্তানৰ প্ৰতি সদায় দায়বদ্ধ হ'ব তেওঁলোকৰ পিতৃ মাতৃ আৰু ওচৰ চুবুৰীয়া অভিভাৱকসকল তেওঁলোক মানে দায়বদ্ধ থাকিব লাগিব কাৰণ কেলৈ ন' ডাউট কেতিয়াবা আজিকালি ল'ৰা ছোৱালীবিলাকে ডিমাণ্ড দিয়ে যে মোক যদি বাইকখন নিদিয়ে মই কোৱা শুনো দেউতাকসকলে যে মই ক'ৰবাত কিবা এটা কৰি দিম মানে বেয়া এটা চেঞ্চ লৈ লয় গতিকে তেতিয়া দেউতাকে বাধ্যত পৰি নিজৰ সন্তানক কেতিয়াও হেৰুৱাব নিবিচাৰে গতিকে তেওঁৰ ড্ৰিম বাইক কেটিএমখন লৈ দিয়ে কিন্তু লৈ দিয়াৰ পিছত তেওঁ কেনেকৈ চলাব লাগিব এই কথাটো ক'লেও সি বুজি নাপায় যে তাক যদি কয় পাপা তুমি গাড়ীখন 60 কিলোমিটাৰ চলাবা হেলমেট পিন্ধি যাবা লাইচেঞ্চটো নাই কাৰণ কেলৈ বিল' 18ত পটককৈ লাইচেঞ্চ নাপায় গতিকে উপায় নাই কিন্তু কি কৰিব মোৰ মতে মানে 18 বছৰৰ তলৰ ল'ৰা ছোৱালীক বাইক দিবই নালাগে মানে অভিভাৱকসকল সজাগ হ'ব লাগিব আৰু ল'ৰা ছোৱালীক সৰুৰ পৰা সংস্কাৰ দিব লাগিব যে এনেকুৱা ধৰণৰ কৰিলে কোনটো ভাল হয় মানে এইটো কথাটো জনাটো দৰকাৰ গতিকে যাৰ দ্বাৰা তেওঁলোক মানে উপকৃত হ'ব পাৰিব লগতে সমাজো উপকৃত হ'ব পাৰিব কাৰণ তেওঁলোকে নাজানিব যে ৰাতি শুই আছে যে মানুহৰ ডিষ্টাৰ্ব হ'ব বাইকৰ চাইলেঞ্চাৰ এটা খুলি লৈ পেলাই আকৌ এক্সট্ৰাকৈ লগাই লয় লগাৰ পিছত ভোঁককৈ লৈ গুচি যায় এইটোৱে কিন্তু বেলেগ মানুহক অসুবিধা দিয়ে কাৰণ তেওঁ নিজে কমন চেঞ্চ নহয় যে মোৰ কামটো দ্বাৰা আনে অসুবিধা পাইছে নে নাপাইছে যদি তেওঁ এবাৰ বুজিব পাৰিলেহেঁতেন যে মোৰ কামটো দ্বাৰা আনৰ অসুবিধা হয় তেতিয়াহ'লে তেওঁ সেই কামটো কেতিয়াও নকৰে তেনেকুৱা ধৰণৰ কথা আৰু বন্ধুসকল মাজতে কওঁ যে ছাৰ হৈছে এজন পুলিচ অফিচাৰ আৰু তেওঁৰ নিজৰ যি সন্তান আছে তেওঁকো কেটিএমে কিনিছে কেটিএমৰ যি এটা আজি সমাজত বেয়াকৈ নাম আছে যে কেটিএম বাইকখন বেয়া বুলি কয় তো বাইকখন একচুৱেলি বেয়া নহয় এজন পুলিচ অফিচাৰে নিজৰ সন্তানকো কেটিএমে লৈ দিছে বা আৰু ময়ো আজি মেচিয়ৰ্ড হৈ পিনিও মই কেটিএমে বাইকে লৈছিলোঁ কাৰণ কেলৈ কি কেটিএম চলাই পিনি যিটো আমেজ পালোঁ বা কেটিএমৰ যিটো কোৱালিটি মই গম পালোঁ ক'লোঁ নহয় বৰষুণৰ টোপালটাও যদি পৰে বা বৰষুণ দিয়ে কাপোৰে মহাই পিনি চিট শুকাব দৰকাৰ নাই ইয়াৰ এনেকুৱাকৈ মেটেৰিয়েলটো বনাইছে যে পানী ইয়াত ৰখিয়ে নাথাকে তো কেটিএমৰ একো হেৰি নাই কিন্তু 18 বছৰ ওপৰত ধৰি লওক কোনোবাই ৰাতি ড্ৰিংক কৰি বা তেনেকুৱা এটা পৰিৱেশ যদি সৃষ্টি কৰিছে তো তেনেকুৱা ক্ষেত্ৰত কিবা ল' আছে নেকি মানে এই ক্ষেত্ৰত কথা ক'লে মই বৰ বহলাই ক'ব লাগিব গতিকে ইমানখিনি নকওঁ তাৰমানে কেলৈ ড্ৰিংক কৰি পেলাই কোনো কাৰণে গাড়ী চলাবই নালাগে কাৰণ কেলৈ অকল ফাইন কটাটোৱে ড্ৰিংক যদি কৰি যোৱাৰ পিছত ফাইন কাটিলে তেওঁ ড্ৰিংকটোত আৰু গুচি নাযাব ন ড্ৰিংক কৰাৰ পিছত একচুৱেলি গাড়ী চলাব ড্ৰাংকে নাই কৰে অপৰাধটো কৰিছে লগতে দুৰ্ঘটনা ঘটিব পাৰে চাপ'জ আপুনি ড্ৰিংক কৰি গাড়ী চলাই গ'ল মই আপোনাক ফাইন এটা কৰিলোঁ 1000 টকা বা মই উদাহৰণ দিছোঁ 1000ৰ পৰা বেছি হ'ব পাৰে কিন্তু 1000 টকা ফাইন কৰাৰ পিছত আপুনি নিচা ছুটি যাব নেকি নাযায় মানে ড্ৰিংক কৰি বাইক চলাবই নালাগে আৰু যে ছাৰ কেতিয়াবা আমি ছ'চিয়েল মিডিয়াত দেখোঁ যোনে ধৰি লওক এক্সজষ্ট পাইপ বদলাই পিনি বেলেগ লগায় তেওঁলোকক যে পুলিচে ধৰি লওক এক্সজষ্ট পাইপবোৰ খুলি লয় আৰু কিছুমানক শাস্তি দিয়া দেখোঁ যে কাণখনৰ ওচৰত নি পিনি এক্সিলেশ্যন কৰা দেখোঁ তাৰমানে কথাটো এনেকুৱা ধৰণৰ এটা ভয় খুৱাই নাই পুলিচে আচলতে শাস্তি বুলি নহয় সেইটো তেনেকুৱা য'তে ত'তে কৰা নাযাওঁ হয়তো ক'ৰবাত আপুনি দেখিছে বাৰু মই নকওঁ বাৰু আমাৰ তাত তেনেকুৱা কৰা হোৱা নাই মানে আপুনি চাব যে বাইকখন আপুনি লক্ষ্য কৰক যিজন ল'ৰাই নিব তেওঁলোক মোৰ অনুৰোধ থাকিব এই বাইকখন দেখিবলৈ ইমান ধুনীয়া লাগিছে বহুত ধুনীয়া বাইক আপুনি ইয়াত আৰু কিবা কৰিবলগীয়া আছেনে একো কৰিবলগীয়া কিন্তু উইদিন 2 or 3 ডেজৰ ভিতৰত তেওঁ গ্লাছ দুখন আঁতৰাই পেলাব প্ৰথম কথা 2 নম্বৰ কথা ইয়াত থকা এই বস্তুটো আঁতৰাই পেলাব এইটো কাটি পেলাই মানে এক্সট্ৰা সৌন্দৰ্য চাপ'জ আপুনি দুখন আমি মানুহসকল দুখন হাত দুটা চকু এটা নাক দুখন ভৰি ইয়াৰ লগত যদি আমি ভৰি হাত দুখন কাটি লওঁ আমাক দেখিবলৈ কেনেকুৱা লাগিব চাপ'জ মোৰ ভৰিখন যদি ইয়াত মই ডাঙৰ ভৰি এখন ফিটিং কৰি ল'লে মোৰ দেহাটো দেখিবলৈ কেনেকুৱা লাগিব এই গাড়ীখনো তেনেকুৱা আপুনি ইমান ধুনীয়া গাড়ীখনত যদি আকৌ গ্লাছ দুখন এৰাই দিয়ে ডেট মিনছ মোৰ কাণ দুখন এৰাই পেলালোঁ আকৌ যদি মই এক্সট্ৰা এটা মানে চাইলেঞ্চাৰ পাইপ লগাই লওঁ তাৰমানে মোৰ যিটো ভৰি আছে তাতকৈ এইখন চেঞ্জ কৰি মই ডাঙৰ এখন লগাই ল'লোঁ দেখিবলৈ কেনেকুৱা হ'ব লুকছো নাইকিয়া হ'ব বাইক চলোৱাটো অপৰাধ নহয় মানে বাইক এনেধৰণে চলাব নালাগে যিটো মানে অপৰাধীৰ দৰে চলাব নালাগে বা অপৰাধ হোৱাকৈ চলাব নালাগে আৰু মোৰ সকলো বিশেষকৈ অভিভাৱকসকললৈ মোৰ বিনম্ৰ অনুৰোধ থাকিলে এই চেনেলৰ জৰিয়তে বা সন্তানক কিছু অলপ বুজাওকচোন কাৰণ সন্তান বুজিবতো কাৰণ সমাজখনটো ধুনীয়াকৈ চলি আছে বুজা পৰা মাধ্যমত যদি তেওঁক ভাল ধৰণে মৰমত কয় গালি গালাজ পাৰিব নালাগে কাৰণ গালি পাৰিলে সমস্যাৰ সমাধান নহয় বুজি পালেনে আপুনি মৰম কৰক সন্তানে আপোনাক মৰম কৰিব তেওঁ বুজি পাব কিন্তু আমাৰ মেক্সিমামে কেতিয়াবা গালিও পাৰে সেই আমুক তামুক আচলতে তেওঁলোকক দুখ লগাকৈ একো কথা ক'ব নালাগে
বন্ধুসকল মেইন কথা এইটো হ'ল যে ছাৰৰ লগত ইমান দেৰি মই ইণ্টাৰভিউ কৰি আছিলোঁ কিন্তু ছাৰে এবাৰো শাস্তি দিয়া কথা নুলিয়ালে মুখত যে যিসকলে চলাইছে বা উদণ্ড যুৱকে যিসকলে অলপ ৰাস্তাত ধৰি লওক অলপ বেয়াকৈ বাইক চলাইছে তেওঁলোকক এতিয়াও শাস্তি দিয়া কথা নাই কোৱা বা এটা যে এনেকুৱা অনুৰোধ কৰিব লাগে অনুৰোধহে কৈছে আৰু মৰমেৰে কৈ আছে যে নকৰিবা তেনেকুৱা তো অভিভাৱকসকলক তেওঁ ৰিকুৱেষ্ট কৰিছে যে অলপ ল'ৰা ছোৱালীৰ প্ৰতি মন দিবলৈ কেনেকৈ চলাইছে আৰু ছাৰে এবাৰো শাস্তি দিয়া কথা কোৱা নাই কিন্তু তথাপিও অনুৰোধ কৰিছে যাতে তেনেকুৱা নকৰিবলৈ যেনেকৈ ক'লে যে আমাৰ শৰীৰটো যদি হাত দুখন কাণ দুখন কাটি দিয়ে কেনেকুৱা লাগিব ঠিক তেনেকৈ বাইকখন যেনেকৈ দিছে তেনেকৈ ৰাখক এক্সজষ্ট পাইপ চেঞ্জ কৰিবলৈ নাই কোৱা আৰু যদি কোনোবাই কৰিও আছে তেনেকুৱা নকৰিব তেনেকুৱা নৰ্মেলি চাই একো ল কথাও কোৱা নাই যদি ক'বলৈ যায় বহুত দীঘল হৈ যাব আৰু নৰ্মেলি এইটোৱে ৰিকুৱেষ্ট কৰিছে যে আজি শিৱসাগৰ বুলিয়ে নহয় গোটেই অসম হয় সমগ্ৰ অসমত সমগ্ৰ ভাৰতবৰ্ষত যে অনুৰোধ কৰিছে যে অলপ ভদ্ৰভাৱে বাইক চলাব কৈছে কাৰণ তেওঁলোকে এতিয়া বুজি উঠা হোৱা নাই আৰু তাকে ভালকৈ বাইক চলাব নিজৰো জীৱন ৰক্ষা কৰিব লোকৰ কৰিব নহয় জানো তো বন্ধুসকল লাষ্টত ছাৰে আমাৰ যিসকল অসমৰ যুৱক আছে বাইক চলাই ধৰি লওক তেওঁলোকৰ প্ৰতি এটা কিবা দুআষাৰ ক'ব বিচাৰিছে তেওঁলোকৰ প্ৰতি মানে জয়তে মই গোটেই সমগ্ৰ অসমবাসীকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু প্ৰত্যেকজন বাইক আৰোহী আৰু প্ৰত্যেকজন বাইকৰ মানে অভিভাৱকসকলক যে আৰোহীৰ অভিভাৱকসকল মেচিয়ৰসকলৰ কথা কোৱা নাই যিবিলাক মেচিয়ৰ তেওঁলোকৰ পৰাপক্ষত বাইকখন নিদিব লাগে উপায়টো নাই এতিয়া আমিতো নাজানিম তেওঁলোকে কি ধৰণে মানিব আৰু সকলোকে মোৰ এটাই অনুৰোধ থাকিল যে বাইক লওক আপোনালোকে খুব তাক নিয়ম অনুযায়ী চলক আৰু যাতে এনেকুৱা হিচাপে নচলাব যে আপোনাৰ চলনতে আনে ভয় খায় সেইটো নকৰিব আৰু অভিভাৱকসকলক এটাই মই বাৰে বাৰে অভিভাৱকসকলৰ কথা এইটোৱে কৈ আছোঁ যে আপোনালোকে সন্তানক মৰম কৰক বুজাওক যে কেনেকৈ আমি বাইক চলোৱাই নহয় আমি কেনেকুৱা সমাজত চলিব লাগে সেইটোৱে এই চলিলে চব চলাৰ কথাটো ইয়াত ওলাই আহিব চব ভাল চলিব আৰু আমি সকলো নিজে নিজে ভাল হৈ থাকিব লাগে তেতিয়া আমি সকলো ভাল হ'লে আমি সকলোকে ভাল দেখিম নিজেও ভাল হয় মানুহকো ভাল দেখিম ছাৰ বহুত বহুত ধন্যবাদ ইমানখিনি সময় দিয়াকৈ থেংক ইউ বন্ধুসকল আহি পালোহি KTM ডিলাৰ শিৱসাগৰ আজি নতুনকৈ গ্ৰেণ্ড অপেনিং কৰিছে সেয়া আপোনালোকে দেখিছে আৰু এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ মেইন কথা হ'ল কি KTM লগত মই এছ'চিয়েট হোৱা বহুত দিনৰ পৰা হ'ল আৰু এইপিনে আমাৰ লগত আছে ভাইটি দুলৰাজ আছে ৱেলকাম জনাইছোঁ শিৱসাগৰলৈ কেনেকুৱা লাগিছে পৰিৱেশ খুবেই বেছি ভাল লাগিছে আৰু যিহেতু KTM ডিলাৰ ইয়ালৈ নিমন্ত্ৰণ দিছিল আৰু তাতে আহি আপোনাক লগ পালোঁ আৰু বেছি ভাল লাগিছে বহুত বহুত ধন্যবাদ আৰু এইপিনে ভাইটি মিঠু আছে আৰু প্ৰথম সোমাই দেখিছোঁ 390 এখন বাইক বন্ধুসকল এয়া হ'ল মিঠু হাজৰিকা তো মিঠু কেনেকুৱা অনুভৱ আজি বহুত ভাল অনুভৱ আজি হয় নেকি এতিয়া মেইন কথা হ'ল কি এই অলিউডৰ গোটেইখন মিঠুৱে চাই নেকি আৰু বাই দ্য ৱে আজি ভাল লাগিছে ডিলাৰত নতুন নতুন বাইক আছে এতিয়া কথা হ'ল কি বন্ধুসকল আপোনালোকৰ যদি KTM বুলি নহয় যিকোনো পুৰণা বাইক যিকোনো স্কুটি কি কৰিব পাৰিব এক্সচেঞ্জ কৰিব পাৰিব হয় নেকি মূল্যটো কোনে নিৰ্ধাৰণ কৰিব মূল্যটো আমি নিৰ্ধাৰণ কৰিম গোটেইখিনি কেনেকুৱা কি ধৰণৰ আৰু ভাল মূল্য নিৰ্ধাৰণ কৰিম হয় নেকি বন্ধুসকল আপোনালোকৰ যদি সপোনৰ বাইকখন কেনেবাকৈ KTM হয় তেন্তে ল'ব বিচাৰে ঘৰত যদি পুৰণা স্কুটিও আছে বাইক স্কুটি বুলেট যি আছে তেওঁলোকে ল'ব আৰু যিটো মূল্যটো সেইটো বাকী যিখন ল'ব মানে সেইখনৰ লগত ডাউন পে'মেণ্টৰ লগত তেওঁলোকে মেকআপ কৰি দিয়ে মানে মিলাই দিয়ে এটা আপোনালোকক ভাল দাম দিওঁ বুলি কৈছে মিঠুৱে তো আহিব পাৰে শিৱসাগৰতো খুলিলে আৰু এটা খুব যথেষ্ট আহল বহল এটা ডিলাৰ আপোনালোকে দেখিছে ইয়াত এটা থৈ দিছে কেক যিটো মোক ঘৰত গৈ মানুহজনী মৰমত পাবলৈ থৈছে আৰু মিঠু এতিয়া ধৰি লোৱা বাইক ল'লে সকলোৱে জানিব বিচাৰে যে লাষ্ট মিনিমাম ডাউন পে'মেণ্ট কিমান একদম লাষ্ট মিনিমাম ডাউন পে'মেণ্ট 39,000 KTM ডিউক 200 এটা মাহেকে কিমান আহিব একো নাই হাতী কিনিলে সেইকলি কিনিবই লাগিব এয়া আমি যেনেকৈ বাইক চলালে তেল ভৰাব লাগিব তো যদি ডাউন পে'মেণ্ট দিয়ে তেনে ইনষ্টলমেণ্টো ভৰিবই লাগিব বাৰু যি কিনক এইবোৰ পিছৰ কথা যদি মন আছে আপোনালোকে আহিব পাৰে শিৱসাগৰলৈ খুব এটা ধুনীয়া ডিলাৰ আৰু মিঠু এটি আছে বাকী KTMৰ কথা নকওঁ আপোনালোকে জানে অষ্ট্ৰিয়া মেড হয় কোৱালিটি হয় আৰু ইয়াৰ ষ্টাফ মিঠুহেঁতকে কিমান মৰমীয়া ল'ৰা হাঁহি আছে আৰু মিঠু মোক ইয়াত আজি ইনভাইট কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ তথা অভিভাৱকসকলে পুলিচ অফিচাৰসকলে কি ধৰি লওক পৰামৰ্শ দিছে যদি ভাল পালে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যদি ইয়াৰ বিষয়ে আৰু বেছিকৈ জানিব বিচাৰে বা বাইক ল'ব বিচাৰে বাইক কেনেকুৱা কি ল'ব তেনে ওপৰত নম্বৰ দিছোঁ ইয়াত কণ্টেক্ট কৰক ডাইৰেক্ট মিঠুলৈ ফোন লাগিব মিঠুৱে সকলোখিনি কথা মিঠা মাতেৰে বুজাই দিব বহুত বহুত ধন্যবাদ